মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ নতুন এটা ক্লাছলৈ। আজি আমি আলোচনা কৰিম অনুশীলনী 4.1 ৰ যিকেইটা কোৱেশ্চন আছে সেইকেইটা কোৱেশ্চনৰ বিষয়ে। 1 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে চোৱা। 1 নম্বৰ কোৱেশ্চনটোত আমাৰ দিয়া আছে এখন টুকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ। এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা। আমাৰ কি কৰিব লাগে, দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰিব লাগে। তে চোৱা যে আমি সমাধানটো কেনেকৈ কৰিম, যে আমি প্ৰথমতে কৰিম যে ধৰা হল এখন টুকা বহীৰ দাম সমান x টকা আৰু এটা কলমৰ দাম সমান y টকা। আমি ধৰি ললো যে এখন টুকা বহীৰ দাম x টকা আৰু এটা কলমৰ দাম y টকা। এবাৰ আমি কি কৰিম, প্ৰশ্নমতে প্ৰশ্ন যেনেকৈ কৈছিল আমি ঠিক তেনেকৈ লিখো। প্ৰশ্নমতে যে x টকা সমান মানে এখন টুকা বহীৰ দাম কাৰ সমান হয়, যে কলমৰ যিটো দাম আছিলে y টকা এই দামটোক আমি দুগুণ কৰিলে কি হ'ব, সমান হ'ব। যে এখন টুকা বহীৰ দাম কি হৈছিল, যে এটা কলমৰ দামৰ দুগুণ, গতিকে এই কলমৰ দামৰ আমি লগত আমি 2 পূৰণ কৰিলে সমান হৈ যাব। কিন্তু আমি এনেকৈ ৰাখিলে নহব, কাৰণ আমাক কৈছিল যে দুটা চলকযুক্ত আমাৰ কি কৰিব লাগে, ৰৈখিক সমীকৰণ গঠন কৰিব লাগে। তাৰ কাৰণে চোৱা আমাৰ কি আছিল, এটা সমীকৰণ আছিলে ax + by + c = 0। এটা কি আছে, আমাৰ দুটা চলক আছে, দুটা চলকযুক্ত আৰু ৰৈখিক সমীকৰণ। কিয় ৰৈখিক সমীকৰণ হয়, কাৰণ ইহঁতৰ সৰ্বোচ্চ ঘাত হয় 1, গতিকে ইহঁতৰ ৰৈখিক সমীকৰণ হয়। গতিকে আমি কি কৰিম, এই y থকা চলকটো আমি ইফালে আনিম, x 2y ইফালে হ'ব -2y = ইফালে একো নাই মানে 0। গতিকে এইটো হ'ল আমাৰ সমীকৰণ। গতিকে আমাক কি কৰিব দিছিলে, আমাক সমীকৰণে লিখিব দিছিলে, গতিকে আমি এই সমীকৰণটো লিখি দিলো। এতিয়া আমি 2 নম্বৰটো কৰো, যে 2 নম্বৰটোক আমাক কি দি আছে, 2 নম্বৰটোত দিয়া আছে তলৰ ৰৈখিক সমীকৰণবিলাক ax + by + c = 0 আৰ্হিত প্ৰকাশ কৰা আৰু প্ৰতি ক্ষেত্ৰতে a b আৰু c ৰ মান উল্লেখ কৰা। আমাক কি কৰিব লাগে, ax + by + c = 0 এই আৰ্হিত আমাৰ এই তলৰ সমীকৰণবিলাক আমাক প্ৰকাশ কৰিব লাগে, আৰু a আৰু b c এই তিনিটাৰ মান আমি প্ৰতি ক্ষেত্ৰতে আমি লিখি দেখুৱাব লাগে। তেনেহলে বোলা আমি এই কোৱেশ্চনৰ এনসাৰ বিলাক কৰো। এই কোৱেশ্চনটোত আমাক কি দি আছে, 2 ৰ 1 নম্বৰটো 2x + 3y = 9.35। গতিকে এই কোৱেশ্চনটো আমি সলভ কৰিব গলে আমি কেনেকৈ সলভ কৰিম, যে আমি প্ৰথমতে আমি লিখিম যে 2x x থকা চলকটো আমি আগত লিখিম, তাৰ পিছত লিখিম আমি y থকা চলক 3y, তাৰ পিছত আমি ধ্ৰুবক পদটো আমি ইফালে আনিম, যে মাইনাস হ'ব লাগে ইফালে প্লাস আহি কিনে প্লাস আহি কিনে ইফালে মাইনাস হ'ব লাগে, কিন্তু আমি ইয়াতে এটা আগত প্লাস দি কিনে তাৰ পিছত মাইনাস দিম। কিয় দিম মই কৈ আছো ৰবা, = ইয়াতে একো নাই কিন্তু ইয়াতে হ'ব 0, কাৰণ আমাৰ কিয় দিলো, কাৰণ আমাৰ লাগে ax + by + c = 0, আমাৰ এই ফৰ্মত লাগে।
আমাৰ গতিকেটা কি হ'ব লাগিব প্লাস হ'ব লাগিব সেইকাৰণে আমি মাইনাস চিনটো ইয়াতে আমি অকল মাইনাস চিনটো আমি দিব নোৱাৰো কাৰণ আমি প্লাস চিনটো দিলে আমাৰ পিছৰলৈকে আমি লিখাটো সহজ হ'ব প্লাস মাইনাস চিনটো তুমি দিব পাৰা কিন্তু তুমি জানিবতো লাগিব যে তোমাৰ এটো c ৰ মানটো কিমান হয় বা b ৰ মানটো কিমান হয় মাইনাসটো ক'ত যাব তুমি জানিব লাগিব যদি তুমি জানা তেতিয়া ডাইৰেক্ট মাইনাস চিনটো দিবা আৰু যদি নাজানা তেনেহলে অলপ পাজল লাগিলে তুমি আগত প্লাস চিনটো দি লবা এটা সো ইয়াতে হ'ব এর মান therefore a equal to কিমান হ'ব x ৰ আগতটো হ'ব এর মান মানে 2 আৰু b মান কি হ'ব b মানে কি কোট আছে b মানে y ৰ আগত মানে ইয়াতে y ৰ আগত আছে 3 আৰু c ৰ মান হ'ব -9.35 এটো হ'ব আমাৰ a b c ৰ মান এতিয়া আমি 2 নম্বৰটো কৰো 2 নম্বৰটোত কি আছিল x - y/5 - 10 = 0 সো এইবাৰ কিন্তু আমাৰ সমান চিনৰ ওপৰলে 0 আছে কিন্তু 0 থাকিলেই নহব কিন্তু ইফালে কি আছে আমাৰ মাইনাস আছে আমাৰ থাকিব লাগে কি ইফালে প্লাস এটো প্লাস থাকিব লাগে ইফালে 0 থাকিব লাগে এটো এটা আছে ইফালে 0 কিন্তু ইফালে হল মাইনাস এই মাইনাস কেটা আমি প্লাস বুলি দিব লাগিব বা তুমি প্লাস বুলি নিদি কিনে তুমি যদি ডাইৰেক্ট আনসারটো কৰিব পাৰা আৰু বেছি ভাল যদি কৰিব নোৱাৰা তেতিয়া অলপ সুবিধাৰ কাৰণে তোমালোকে এনেকৈ কৰি লবা প্ৰথম হ'ব x এই মাইনাসৰ আগত হ'ব এটো প্লাস আৰু মাইনাসটো আমি পিছতে ব্ৰেকেটৰ ভিতৰত লিখিম আৰু এতে হ'ব 1/5 আৰু y টো কত হ'ব ইফালে হ'ব কাৰণ এটো 1/5 হিচাপত আছে তোমালোকে জানাই আৰু এতে হ'ব প্লাস আৰু -10 equal to 0 therefore কি হ'ব এর মান কিমান হ'ব a equal to হ'ব x ৰ আগত কি আছে একোই নাই মানে এটা 1 হ'ব x ৰ আগত একো নাই মানে 1 আৰু b equal to কিমান হ'ব b equal to হ'ব y ৰ আগত কিমান আছে -1/5 আৰু c equal to হ'ব -10 এতিয়া আমি 3 নম্বৰটো কৰো 3 নম্বৰটো হল কি -2x + 3y = 6 এইটো আমাক দিয়া আছে এই ইয়াত আমি কি কৰিব লাগে x থকা চলকটো আগত আছে ঠিকই আছে y থকা চলকটো আছে মাজত প্লাসও আছে ঠিকই আছে কিন্তু ইফালে 0 নাই এই বস্তুটো আমি কি কৰিব লাগিব এই ধ্ৰুবক পদটো আমি ইফালে আনিব লাগিব গতিকে সোয়া এটো আমি কি কৰিম -2x আৰু এটো +3y আৰু এটো কি হ'ব +6 টো আনে কিনে কি হবে ফলে -6 = 0 গতিকে ইয়াতে কি হল x এর মান হল b এর মান হল c এর মান হল এবাৰ সোয়া therefore a equal to -2 b equal to 3 আৰু c equal to কিমান হ'ব -6 এতিয়া আমি 4 নম্বৰটো কৰো 4 নম্বৰটো আছে কি x = 3y ইয়াতে আমি কি কৰিম এই বস্তুটো আমি কি কৰিম যে x থকা চলকটো আমি আগত লিখিম তাৰ পিছত y থকা চলকটো আমি ইফালে আনিম যে প্লাস এতে প্লাস আছিল আহি কিনে হ'ব -3y আৰু ইয়াতে কি ধ্ৰুবক পদটো আছে নেকি ইয়াতে নাই একোই নাই গতিকে এটো কি হ'ব 0 equal to 0 ইয়াতে এইখিনি আমি বাওফালে আনিছো গতিকে সোফালে থাকিব 0 আৰু এটো ধ্ৰুবক পদ নাই কাৰণে আমি কি কৰিছো এটো 0 দিছো therefore এর মান কিমান হ'ব 1 মানে x ৰ আগত একো নাই একো নাথাকিলে কি হ'ব এটা 1 হয় আৰু b মান কিমান হ'ব -3 আৰু c মান হ'ব -0 এতিয়া আমি 5 নম্বৰটো সলভ কৰো যে 2x = -5y এই কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম
এই কোৱেশ্চনটো সলভ কৰিবলৈ হলে 2x মানে x থকা চলকটো আমি আগত লিখিম তাৰ পিছত এই চলকটো আমি ইফালে নিম এটো মাইনাস আছে ইফালে আহি কিনে কি হ'ব প্লাস 5y আগত আমি কি কৰিছিলো যদি ইফালে আহি মাইনাস হয় তেতিয়া মাইনাসটো ব্ৰেকেটত দিছিলো কিন্তু এই ক্ষেত্ৰত কি হৈছে যে মাইনাস আছিল ইফালে আহি প্লাস হৈছে গতিকে ইয়াত আমাৰ ব্ৰেকেটৰ দৰকাৰ নাই আৰু ইয়াতে ধ্ৰুবক পদ নাই মানে চিৰ মান নাই এখানে 0 দিছো আৰু ইয়াতে -5y ইফালে আনিছো ইফালে থাকিল 0 এতেকে a ৰ মান হ'ব কিমান 2 b ৰ মান হ'ব 5 আৰু c ৰ মান হ'ব 0 এতিয়া কৈছো আমি 6 নম্বৰটো 6 নম্বৰটোত কি আছে যে 3x plus 2 is equal to 0 এই কোৱেশ্চনটো আমি সলভ কেনেকৈ কৰিম ইয়াতে চোৱা x থকা চলকটো আমাৰ আছে কিন্তু y থকা চলকটো নাই গতিকে আমি লিখিম 3x plus y থকা চলক যেহেতু আমাৰ নাই গতিকে ইয়াতে মানটো আমি দিম 0y plus ধ্ৰুবক পদটো হল 2 equal to 0 গতিকে এর মান হ'ব কিমান 3 আৰু b ৰ মান হ'ব 0 আৰু c ৰ মান হ'ব 2 আৰু তুমি প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো কোৱেশ্চনৰ ক্ষেত্ৰতে তুমি ইয়াতে ব্ৰেকেটত লিখি দিব পাৰা ax + by + c is equal to 0 প্ৰতিটো ক্ষেত্ৰতে তুমি এনেকৈ লিখি দিব পাৰা ব্ৰেকেটৰ ভিতৰত ax + by + c equal to 0 এনেকৈ প্ৰতিটো ক্ষেত্ৰতে তুমি লিখি দিব পাৰা এতিয়া আমি 7 নম্বৰটো সলভ কৰো 7 নম্বৰটোত কি আছে y - 2 equal to 0 সো আগৰটোত আমাৰ কি আছিল x ৰ মান আছিলে x থকা চলকটো আছিলে কিন্তু y থকা চলকটো আমাৰ নাছিলে সেই কাৰণে আমি y ৰ ঠাইত আমি কি দিছিলো 0 আৰু এইবাৰ কিন্তু আমাৰ ইয়াতে y আছে কিন্তু x নাই গতিকে x ৰ ঠাইত আমি কি দিম 0 x plus y plus এইখিনি minus 2 equal 0 therefore a মান কিমান হ'ব a equal to 0 b equal to y ৰ আগত একো নাই মানে 1 আৰু c equal to -2 এতিয়া সো আমাৰ লাস্ট কোৱেশ্চন যে 8 নম্বৰ কোৱেশ্চনটোত আছে আমাৰ 5 equal to 2x এইবাৰ সো আমি x থকা চলকটো ইফালে আনিম আসলে +2x আহি হ'ব -2x কিয় আমি আগত লিখিলো কাৰণ x থকা চলকটো আমি আগত লিখিব লাগিব আমাৰ সূত্ৰটো কি আছিল ax + by + c equal to 0 যেহেতু x থকা চলকটো আগত আছিল সেই কাৰণে আমি এই চলকটো আগত লিখিলো আৰু ইয়াতে y নাই যেহেতু নাই গতিকে আমি কি লিখিম 0y plus c মান হ'ব 5 is equal 0 therefore a মান হ'ব -2 b মান হ'ব 0 c মান হ'ব 5 এইখিনি আছিল আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিলো আকৌ তোমালোকক লগ পাম